Hey guys, good morning. আৰু my YouTube channel Mr. People Blog. So guys, এফালে আছে মোৰ বিল্লু ৰাণী আৰু guys গৈ আছো এতিয়া অলপমান মটৰ ব্লগিং কৰিব আৰু বহুত দিন guys হ'ল মটৰ ব্লগিং কৰা নাই আৰু পুৰা বিল্লু ৰাণী guys পুৰা বহুত দিন হ'ল মটৰ ব্লগিং কৰা নাই। So আশা কৰো আপোনালোকক মোৰ মটৰ ব্লগিং ভাল লাগে। So আজি অলপ মটৰ ব্লগিং কৰি আহো guys, বহুত দিন হ'ল কৰা নাই। So এতিয়া গৈ আছো অলপ এনে ইফালে সাইডত। So গাড়ীখন স্টাৰ্ট কৰোঁ আৰু গাইজ গাড়ীখন ছাৰ্ভিচিং দিব লাগে আৰু মানে বহুত লেতেৰা হৈছে গাইজ, গাড়ীখন বহুত লেতেৰা হৈ আছে। ইফালে 4836 হৈ গ'ল আৰু এতিয়া ছাৰ্ভিচিং দিব লাগে। চ' ছাৰ্ভিচিং দিব লাগিব আৰু গাইজ আপোনালোকে মৰম দিব গাইজ, বাকী একো নাই, মই ভিডিঅ' বনাই থাকিম আৰু গাইজ আপোনালোকে মোৰ ভিডিঅ' চোৱা নাই, নাজানো কি হৈছে, ভিডিঅ'বোৰ চোৱা নাই। চ' গাইজ চাব আৰু মৰম দিব অলপ গাইজ, আপোনালোকে ভিডিঅ' চাব মৰম দিব। চ' গাইজ বলক গৈ থাকোঁ। চ' হে গাইজ গুড মৰ্ণিং, মাই ইউটিউব চেনেল মিষ্টাৰ পিপুল ব্লগ। চ' গাইজ কি খবৰ আপোনালোকৰ, আশা কৰোঁ গাইজ চবে ভালে আছে আৰু মোৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। চ' গাইজ চৰি ভিডিঅ' মানে কি ক'ম আৰু মটৰ ব্লগিং ইমান দিন হ'ল দিয়া নাই আৰু মটৰ ব্লগিং আজি কৰিছোঁ। চ' আপোনালোকক ভাল লাগে আৰু গাইজ আপোনালোকে মৰম দিব আৰু ভিডিঅ'বোৰ চাব গাইজ কেনেকুৱা লাগে। চ' গৈ আছোঁ অলপ ইফালে কাম আছে, চ' গৈ আছোঁ অলপ, আপোনালোকে গাইজ ভিডিঅ'বোৰ চাব কেনেকুৱা লাগে। বহুত দিন হ'ল গাইজ মটৰ ব্লগিং কৰা নাই আৰু আজি ওলাইছোঁ মটৰ ব্লগিং কৰিব। আশা কৰোঁ আপোনালোকক গাইজ মোৰ মটৰ ব্লগিংটো ভাল লাগে আৰু গাইজ আপোনালোকে ভিডিঅ'বোৰ চাব আৰু কমেণ্ট কৰিব যে কেনেকুৱা ভিডিঅ' লাগে কেনেকুৱা নাই। চ' মই এনেকুৱা ভিডিঅ' বনাম, আপোনালোকে গাইজ কমেণ্ট কৰিব যে কেনেকুৱা ভিডিঅ' লাগে, চ' কেনেকুৱা নাই। চ' বাকী এনেকুৱা ভিডিঅ' বনাই যাম গাইজ, আপোনালোকে কমেণ্ট কৰিব। গাইজ আমচম্পি ষ্টেট বাগান আৰু আপোনালোকে আহিব পাৰে আমচম্পি ষ্টেট বাগান। আৰু গাইজ মানে ছানডে হ'লে বহুত মানুহ, কালি ছানডে আৰু ছানডে বহুত মানুহ আহিব আৰু মানে নতুনকৈ পাত ওলাইছে আৰু পাত ওলাই আছে নতুনকৈ। গাইজ আহি পাই গ'লোঁ আমি গাইজ বুঢ়ীমাৰা আপ আৰু এইখন বহুত পুৰণি হেৰি হয় গাইজ, এইটো মানে বুঢ়ীমাৰা আপ বুলি কয় এইখন জেগাখনৰ নাম বুঢ়ীমাৰা আপ। এইখন ৰাস্তাখন বহুত দিনৰ মূৰত বনিছে গাইজ, বহুত দিনৰ মূৰত এইখন ৰাস্তাখন হৈছে, বহুত দিনৰ মূৰত। আগততো মানুহ আহিব মানে ভয় কৰিছিল, এতিয়া মানে এনেকুৱা হয় চবে আহে আৰু মানে এতিয়া একো হেৰি নাই, ভয় ডৰ নাই আৰু মানে আৰু ৰাস্তাও মজা হৈ গ'ল। চ' গাইজ আহি পাই গ'লোঁ আমি ইয়াতে আপোনাৰ। চ' গাইজ এইখন দলং মানে দলংখন আগত কাঠ দলং আছিলে, চ' এতিয়া মানে বেলি বনাই দিলে। চ' আগত মানে কাঠৰ দলং আছিলে গাইজ। जय शिव शंकर। सो गाइस शिव शंकर। सो गाइस ভিউ চেক কৰা নাই, কি ধুনীয়া ভিউ গাইজ, এতিয়া মানে কি ধুনীয়া ভিউ লাগিছে গাইজ। চোৱা এতিয়া মানে কোমলকৈ বঢ়িয়াকৈ ওলাইছে ন চাহপাত, চোৱা গাইজ কি ধুনীয়া ভিউ। আৰু গাইজ K9 ধাবা, K9 ধাবা পালোঁ, এইটো হ'ল K9 ধাবা। তো আপোনালোকে আহিব পাৰে এই ৰিজৰ্টত K9 ধাবা। চ' গাইজ আপোনালোকে কমেণ্ট কৰি ক'ব কি মটৰ ব্লগিং লাগে না কি লাগে। চ' মটৰ ব্লগিং লাগিলে মই মটৰ ব্লগিং বনাম। চ' গাইজ ক'ব। চ' গাইজ এইখিনি জেগাত চোৱা গাইজ কি মজা ভিউ।
চ' তেল নাই, তেলটো ভৰালোঁ, তেল কম আছিলে চ' ডিপুত ভৰাব লাগিব, গোটেই কম আছিলে চ' ভৰাই ল'লোঁ তেলটো ইয়াতে। চ' হৈ গ'ল জৱান গাইজ। চ' গাইজ ইফালে আছে মানে আপোনাৰ হেৰি আছে, কি কয় মানে ফায়াৰ ব্ৰিগেড ফায়াৰিং কৰাৰ কাৰণে হেৰি আছে। চ' ইয়াতে চ' গাইজ যোৰাবাট পাম আৰু বেছি দূৰ নাই, অলপ আছে। চ' গৈ আছোঁ এতিয়া, জাষ্ট মোবাইল গৈ আছোঁ। চ' গাইজ আপোনালোকে ক'ব মটৰ ব্লগিংটো কেনেকুৱা লাগিছে। চ' ভাল লাগিলে ক'ব গাইজ, আৰু আপোনালোকে প্লিজ ভিডিঅ'বোৰ চাব আৰু ছাপোৰ্ট কৰিব ভাইক। চ' ছাপোৰ্ট কৰিব গাইজ, আপোনালোকে গাইজ মৰম দিলেহে মৰম হ'ব। চ' আপোনালোকে মৰম দিয়ক গাইজ। আপোনালোকে যেনেকুৱাই ক'ব গাইজ, ক'ব মটৰ ব্লগিং লাগে ইয়া না ট্ৰাকৰ ভিডিঅ' লাগে। চ' আপোনালোকে ক'ব কি ভিডিঅ' লাগে। আৰু গাইজ মোৰ ট্ৰাকখন মানে গুৱাহাটীত দি আহিছোঁ বনাবৰ কাৰণে। চ' তাতো কালি চাগে যাব লাগিব গুৱাহাটী, আৰু গাড়ীখন তাতে বনাব দিছোঁ কাৰণ ছিজন আহিলে আৰু ত' ছিজন আহিলে গাড়ীখন পূৰা চলিব। ত' সেইটো কাৰণে মানে গাড়ীখনৰ গিলাচ চিলাচ যিমান যি আছে ত' চব বস্তু অৰিজিনেলি বনাব দিছোঁ। ত' চাগে কালি যাম নেকি গুৱাহাটী। ত' আপোনালোকে গাইজ ক'বচোন ট্ৰাকৰ ভিডিঅ' কেনেকুৱা লাগে। ত' আপোনালোকে যদি ট্ৰাকৰ ভিডিঅ' লাগে ত' ক'ব ট্ৰাক কেনেকুৱা লাগে, ট্ৰাকৰ ভিডিঅ' আপোনালোকক। ত' গাইজ ইফালে মানে কিবা এটা ফিল লাগে, মানে যোৰাবাট ফালে আহিলে মানে কিবা এটা ভাল লাগে মানে, আৰু মানে পৰিৱেশটো মানে বহুত ধুনীয়া, মানে ইফালে চাফ চিকুণ মানে বহুত ভাল লাগে। যোৰাবাট ফালে আহিলে বঢ়িয়া লাগে। ইফালে মানে ফিলিংটোৱে বেলেগ গাইজ, ফিলিংটোৱে বেলেগ ইফালে। ইটো কামৰ কাৰণে আহিছোঁ, ইটো কামটো যদি হৈ যায় তো ভালৰে কথা। এই চিফ্টেংকাৰ আৰু গাইজ এটা কথা, ইফালে মানে হাতী বহুত ওলায়, আৰ্মি কেম্পৰ ভিতৰত হাতী বহুত ওলায়, বহুত হাতী ওলায় গাইজ, বহুত হাতী ওলায় ইফালে। ত' গাইজ আশা কৰোঁ মোৰ মটৰ ব্লগিংটো আপোনালোকক ভাল লাগিছে, আৰু আপোনালোকে ক'ব গাইজ কেনেকুৱা ভিডিঅ' লাগে। চ' লাভ ইউ গাইজ, বাই বাই।